এইপিনে মানে আমাৰ পিকুদা আহি গ'ল পিকুদা হাঁহ বুলি কৈ দিয়া পিকুদা মানে আগত আহিছে আজি আৰু আমি এতিয়া খেলখন খেলিমগৈ মানে এইতে গৈ সেই যে দেখিছে তিনিজন গৈ আছে পিকুদা পাঞ্জলা আৰু ৰিদীপ আৰু সেইডোখৰতে আমাৰ পিছখন আছে খেলিমগৈ আৰু এইখনে হৈছে হামদৈ পথাৰ আৰু হামদৈ পথাৰৰ কাষত আবেলি সময়ত খেলা মজাই বেলেগ চাই থকা ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈকে আৰু এয়া চাওক প্ৰথমতে আছিলোঁ 4জন আৰু এতিয়া এজন দুজনকৈ হৈ গ'ল 7-8জন ল'ৰা এতিয়া খেলো আৰম্ভ হৈ গ'ল আৰু আহি থাকিব ল'ৰা বহুত আছে আহি থাকিব নিজৰ নিজৰ টীমত সোমাই থাকিব নিজৰ নিজৰ টীম মানে কেলৈ কৈছোঁ আমাৰ মানে গোটেইখিনি যিহেতু গাঁৱৰ ল'ৰা সেই গাঁৱৰ ল'ৰাখিনিৰ মাজতো মানে দুটা টীম কৰি থোৱা আছে এটা পিকুদা ভাগৰ টীম আৰু এটা পাঞ্জলদা টীম আজি মানে দুইটা টীমৰ ভিতৰত এখন টক্কৰ খেল হ'ব সেই ভাবিয়ে মানে ভিডিঅ'টো বনাইছোঁ চাওক সকলোৱে আপোনালোকেও চাওক ন টক্কৰ মানে আমি আবেলি সময়ত মানে গোটেই গাঁৱৰ ল'ৰাখিনিয়ে মানে একেলগে খেলা এটা দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু ঠিক আছে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে আৰু ময়ো ভিডিঅ' কৰি আছোঁ আপোনালোকৰ কাৰণে চাওক ভিডিঅ'টো আৰু এইপিনে মানে দীপক দাই এটা ভাল কাম কৰি আছে কি আমাৰ যিহেতু বান্দৈ খুঁটিখিনি পৰি গ'ল সেই খুঁটিখিনি মানে নতুনকৈ পুতি সি নতুনকৈ বান্দৈটো নতুন কৰিছে আৰু ইয়াক কিন্তু চেলুট দিছোঁ ই ভাল কাম এটা কৰি আছে আৰু খেলৰ মাজতেই মোক আনিবলৈ ক'লে ঠাণ্ডা পানী মানে মই এতিয়া ঠাণ্ডা পানী আনিছোঁ সেয়া তাত খেল হৈ আছে আৰু ঠাণ্ডা পানী আনিবলৈ গৈ আঁতৰৰ পৰা দেখাইছোঁ হামদৈ পথাৰৰ কাষতে আবেলি সময়ত খেলা আমাৰ গাঁৱৰ ল'ৰাখিনি এটা দৃশ্য চাওকচোন কিমান ভাল লাগিছে চাওক এইপিনে বল গৈ আছে দাদুল দাই বেট ধৰি আছে ৰিদীপে আৰু ৰাণাত আছে প্ৰাচুৰ্য চাই দেখা আৰু দেখা দেখি আৰু মই মানে পানী কেটলিটো লৈ ওচৰতে বহি আছোঁ আৰু কোনে কোনে খাবলৈ আহে মই সেয়াও দেখা থাকিম এয়া নিতুদা প্ৰথমতে আহিলে পানী খাবলৈ আৰু এজন নিতুদা হয় মানে ভাল বেটছমেন হয় আৰু বহুত ধুনীয়া শ্বট খেলে তেওঁ দেখা দেখিম বাৰু চাই থাকা আৰু মানে কি ময়ো খেলি আছিলোঁ আৰু মই খেলি থাকিলে মানে আপোনালোকক দেখাবলৈ দিগদাৰ হয় অকণমান প্ৰব্লেম হয় মানে খেলি থাকিলে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মানে ভাল নালাগে ন বল চল আহি যাব পাৰে ধৰিব কৰিব নোৱাৰিম পিছত গালি দিনো কোনে শুনিব সেইকাৰণে মানে আলিটোতে বহি লৈছোঁ আৰু আলিটোত বহি পেলানি আপোনালোকক দেখাই আছোঁ সকলো চাই থাকা আৰু আছে মজা আৰু এইজন আউট হৈ পেলানি পানী খাইছে সেই ৰিদীপে পানী খাই গৈছা মানে ভালেই খেলিছা বাৰু আৰু অকণ ভালকৈ খেলিবা যোৱা পাঞ্জলদা আৰু বিষ্ণুদাই পানী খাই লৈছে আৰু এতিয়া পাঞ্জলদাই বল কৰিব আৰু বিষ্ণুদাহঁতৰ বেটিং মানে বিষ্ণু এইটো দেখিছে নহয় ইও মানে ভাল খেলে দেই এটা ভাল বেটছমেন হয় ই বাওঁহতীয়া কিন্তু পূৰা দিয়ে চাই থকা আৰু এতিয়া বেট ধৰি আছে নিতুদাই আৰু এয়া নিতুদা আৰু পাঞ্জলদাৰ বল আৰু প্ৰথমটো বল য়েছ মিছ কৰিছে প্ৰথম বলটো মিছ কৰিছে আৰু তেনেকৈ ছেকেণ্ডটো কিন্তু চাওঁ চাই যোৱা আৰু আৰু এইপিনে মানে পাঞ্জলদা বলত নিতুদাই ইমানেই ছয় মাৰিছে নহয় মানে আমাৰ এজনে বহি গৈছেগৈ আৰু এইজন চাওক মানে বহি গৈছেগৈ আৰু দিব ৰ'বা চাই থাকা নিতুদা আৰু বিষ্ণুদাক মানে আউটে কৰিব পৰা নাই আৰু সিহঁত দুটাৰ হাঁহি চাওক মুখত মানে আউটে কৰিব পৰা নাই সিহঁতি আৰু সিহঁত দুটাই মানে পূৰা 6-4 মাৰি আছে আৰু চাই থাকা
আৰু এইজন পিকুদা আৰু পিকুদা এতিয়া ৰাণা গৈছে আৰু বেট ধৰি থকাজনৰ নামটো কিন্তু অকণমান আনকমন দেই গাইজ মানে নামটো হৈছে চিম্পু তই এটা বল ধৰিবলৈকে গৈছিলি নেকি তোৰ নামটোকে কৈ নহ'ল মোৰ চিম্পু বুলি তই আউটে হৈ থাকিলি তুলতুলে বল কৰিছে জাকাজ বল এটা দি ডাইৰেক্ট মিডল ষ্টাম্প উৰাই দিছে চিম্পু ভাগক আৰু আজি মানে খেলখন ইমানে টক্কৰ হৈছে পাঞ্জলদাৰ বলত নিতুদাই মানে 6 মাৰিয়ে আছে পাঞ্জলদাৰ টিমৰ সকলোখিনি একদম ফিল্ডিং কৰাতকৈ বহিয়ে দিছে আৰু মানে আৰু কিনো ক'ম আৰু মানে চাই থকা মজা হৈছে আৰু এইবাৰ মানে বল কৰিবলৈ আহিছে আমাৰ দীপক দা আৰু দীপক দা এনেকুৱা ফাষ্ট বল কৰে নহয় আপুনি ধৰিবই নোৱাৰিব বল মানে একদম এতিয়া মাইনা দা এয়া বেট ধৰিছে আৰু পাঞ্জল দাই বেট ধৰি আছে চাই থকা ইহঁত লোকে এতিয়া মাৰিব পাৰে নে নোৱাৰে সকলো দেখাই থাকিম কিন্তু ক'ম আৰু চাই থকা ভিডিঅ'টো আজিলৈ খেল ইমানেই আৰু এতিয়া যেহেতু সন্ধিয়া হ'ব হৈ গ'ল সেইকাৰণে খেল সামৰি দিলোঁ খেল সামৰি এতিয়া সকলোখিনি ঘৰলৈ যাম এতিয়া ওলাইছোঁ এয়া গাড়ী চাড়ী লৈ সকলোখিনি ঘৰ যাব ওলাইছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক যিসকল ল'ৰা এতিয়া ঘৰতে বহি থাকে কেনিও ওলাই কৰি নাযায় সেইসকলকো কৈছোঁ সেইসকল অকণমান আবেলি সময়ত আপোনালোক ওলাই আহক লগৰবোৰৰ লগত খেলা ধূলা কৰক স্বাস্থ্যটোৰ লগতে আপোনালোকে বহু কথা শিকিব পাৰিব ঘৰত বহি থাকিলে কিন্তু কোনেও নিশিকায়গৈ আৰু একো শিকিবও নোৱাৰিব আপুনি ঠিক আছে এতিয়া আমিও ঘৰলৈ যাবলৈ লৈছোঁ বাই বাই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব ঠিক আছে আজিলৈ বাই বাই জয় আই অসম